ওৰা নেমু পাত ছিগি আছা যে কিয় কি বনাবা নেমু পাতৰ সৈতে আজি ৰৌ মাছৰ মছলা বনাম হয় নেকি ঠিক আছে খাবা মজা এই কুমলীয়া পাত মই 5টা লৈ লৈছোঁ ৰৌ মাছৰ পিচখিনি মই ধুই ল'লোঁ আৰু এই ৰেচিপিটো বনাবৰ কাৰণে মই মিডিয়াম সাইজৰ 2টা পিঁয়াজ লৈছোঁ ডাঙৰ সাইজৰ আলু এটা আদা নহৰু কেঁচা জলকীয়া আৰু 5টা নেমু পাত কেৰাহী পাতি ল'লোঁ কেৰাহী গৰম হৈ গ'ল এতিয়া মই মিঠাতেল দি দিম ৰৌ মাছৰ পিচখিনি মই হালধি নিমখ দি খানি ল'লোঁ এতিয়া মাছখিনি মই ফ্ৰাই কৰি ল'ম আলু এনেদৰে টুকুৰা টুকুৰকৈ কাটি ল'লোঁ আৰু পিঁয়াজো কাটি ল'লোঁ আদা নহৰু কেঁচা জলকীয়া থেতেলাই লৈছোঁ মাছ ভজা মোৰ হৈ গ'ল নমাই ল'ম মাছ ভজা তেলতে মই এতিয়া কাটি ৰখা পিঁয়াজ দি দিম সোৱাদ অনুযায়ী মই নিমখ দিম পিঁয়াজ মোৰ ভজা হৈ গ'ল থেতেলাই ৰখা আদা নহৰু কেঁচা জলকীয়া এতিয়া মই দি দিম ভজা হৈ গ'ল এতিয়া মই ডাঙৰ সাইজৰ বিলাহী এটা লৈছোঁ টুকুৰা টুকুৰকৈ কাটি দি দিম বিলাহীও মোৰ ভজা হৈ গ'ল এতিয়া মই আধা চামুচ হালধি দিম ধনিয়া গুড়ি আধা চামুচ জিৰা গুড়ি আধা চামুচ গুড়া গৰম মছলা গুড়ি আধা চামুচ আৰু শুকান জলকীয়া গুড়ি আধা চামুচ এতিয়া মই মছলাৰ সৈতে মই ভালদৰে মই ভাজি ল'ম মছলাখিনি যাতে কেৰাহীত লাগি নধৰে সেইটো কাৰণে মই পানী অলপ দিছোঁ মছলাখিনি ভাজি থকা টাইমতে মই নেমু পাত 5টা দি দিম
চাওক মছলাটো মই ভাজি ইয়াত পিঁয়াজখিনিও ধুনীয়াকৈ গলি গ'ল আৰু বিলাহীখিনি ধুনীয়াকৈ গলি গৈছে। এনেদৰে ভাজি ল'ব মছলাটো। আৰু যি গুড়া মছলাখিনি মই দিছিলোঁ এইখিনিও মই ভালদৰে ভাজি ল'লোঁ। এতিয়া কাটি ৰখা আলু মই দি দিম। মছলাখিনি সৈতেও মই আলু 3 মিনিট ভাজি ল'ম। এই ৰেচিপিটোত আপোনালোকে যদি আলু দিব নিবিচাৰে তেন্তে আলু আপোনালোকে স্কিপ কৰিব পাৰে। আলু সৈতে মোৰ ভজা হৈ গ'ল। এতিয়া মই পানী দি দিম। দুই গ্লাছ মই পানী দিছোঁ। উতল মই আহিব দিম। উতল আহিলে মই ভাজি ৰখা মাছ মই দি দিম। উতল আহি গৈছে, এতিয়া মই ভজা মাছ মই দি দিম। নেমু পাতৰ সৈতে ৰৌ মাছৰ মছলা মোৰ ৰেডি হৈ গৈছে। এতিয়া মই গেছ অফ কৰি দিম। দেখিয়ে খাওঁ খাওঁ লাগিছেনে বন্ধুসকল? আৰু আজি এই ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিল নিশ্চয় জনাব আৰু ঘৰত নিশ্চয় ট্ৰাই কৰিব। যদি মোৰ ৰেচিপিটো ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু নতুন নতুন ভিডিঅ' পোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এনেদৰে বিভিন্ন ধৰণৰ ৰেচিপি লৈ আহি থাকিম আপোনালোকৰ সন্মুখত। ধন্যবাদ।